2026 BPF আৰু BJPৰ মাজত যেটো সরকার গঠন কৰিব একলগে কেলি পেলাই এইটা আৰু কংগ্ৰেছত কি হ'ব এই ক্ষেত্ৰত নাই আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকৈ আমি BTC নিৰ্বাচনত আমি BPF অকলে নিৰ্বাচন খেলিছিল ওই সরকারও গঠন কৰিছে এতিয়া সরকার গঠন কৰা সময়ত আমি BJPক একেলগে লৈছো BJP আৰু আমাৰ BPF দল একেলগে সরকার চলে আছে এতিয়া এই 3-4 দিনৰ ভিতৰতে BJPৰ পৰা যেটো দুজন EM হেতু দিয়া হ'ব আৰু BJPৰ পৰা এজন ডেপুটি স্পিকাৰ হেতু দিয়া হ'ব মুঠতে আমি আগন্তুক যেটো 2026 যেটো MLA ইলেকশন হ'ব ইয়াত অকল BPF BJP নহয় AJPও আছে আৰু সৰু সৰু দল বহুত আছে মুঠতে NDA এলায়েন্স অসমত সরকার হ'ব কথা হেতু আৰু 100% আমি এবসলিউট NDA সরকার কৰিব তিনি গগৈ যেটো কংগ্ৰেছৰ লগত মিলি হৈছে কোন তিনি গগৈ সাতম উকিল এইটো আফাৰ আসামৰ কথাটো মই একো নকম এইটো গোটে আমি অকল আমি BTC বা লোৱাৰ আসামৰ কথাটো মই জানো মুঠতে এইবাৰ NDA হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব যত কংগ্ৰেছে সিট লৈ আছিল সেইবিলাক BJP তাত যাব যেতে এইটো কথা